হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই বনাম কুৰকুৰীয়া ভেন্দি। সদায় আমি একেধৰণে ভেন্দি ভাজি খাই থাকোঁ। আজি আহকচোন অলপমান বেলেগকৈ বনাওঁ। ইয়াৰ বাবে মই লৈছোঁ কেইটামান ভেন্দি আৰু সৰু সৰুকৈ কাটি ল'লোঁ আৰু অলপমান দীঘল দীঘলকৈ কেইটামান কাটি ল'লোঁ। আৰু মই এটা মিশ্ৰণ তৈয়াৰ কৰিম। বাবে আমাক লাগিব চাউলৰ গুড়ি, 2 চামুচ ময়দা, আপোনালোকে বেচনৰ ব্যৱহাৰ কৰিব পাৰে, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, নিমখ অকণমান, হালধি অকণমান আৰু অকণমান বেকিং পাউডাৰ। আৰু এইখিনি মই ভালদৰে তাৰপিছত অকণকৈ পানী দি এনেদৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম। বেছি ডাঠো নহয় আৰু বেছি পনীয়াও নহয়, এনেদৰে মিশ্ৰণটো তৈয়াৰ কৰি ল'লোঁ। আৰু ইয়াতে মই ভেন্দিখিনিও দি ল'ম। যিহেতু মোৰ ভেন্দি বেছি নহয়, সেয়েহে মই মিশ্ৰণ অকণমানে কৰিলোঁ। আৰু যদি আপোনালোকে বেছি কৰিব খোজে তেনেহ'লে পৰিমাণবোৰ বঢ়াই দিব। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াক এনেদৰে ৰাখি দিম আৰু বাকীখিনিও মই এনেদৰে মিহলি কৰি ল'লোঁ। এতিয়া কেৰাহীখন গৰম হোৱাতে মই তাত মিঠাতেল দি দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত এইখিনি মই দি দিলোঁ আৰু অকণমান ভজা হোৱাৰ পিছতে মই ইয়াক লুটিয়াই লুটিয়াই ভাজি ল'লোঁ একেবাৰে কুৰকুৰীয়া হোৱালৈকে। এনেদৰে মই গোটেইখিনি ভাজি ল'লোঁ আৰু অকণমান সময় ভাজিব লাগে, বেছি সময় ভাজিব নালাগে। এয়া মোৰ গোটেইখিনি ভজা হৈ গ'ল প্ৰায়। বাকী ৰখা দীঘলকৈ কটা অংশখিনিও মই ভালদৰে ভাজি ল'লোঁ একেবাৰে কুৰকুৰীয়া হোৱালৈকে। এনেদৰে খাই সঁচাকৈ সোৱাদ লাগে। আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন আৰু জনাব কেনেকুৱা লাগিল।